ঐ কণ্টিলো, তোৰ যাৰ যোৱাই নাই নেকি অ'? তোৰ সেই চুৱেটাৰটো খুলিব হ'ল আৰু দেই। এই কাইলৈ পৰহিলে বহাগ মাহ পালেহি, তোক সেইটো পিন্ধি থকা দেখিলে মানুহে হাঁহিব আৰু দেই। ধুই, এইকেইদিন দেখা নাই কিমান ঠাণ্ডা পৰিছে। যিহে বৰষুণ দিছে নহয়, আকৌ সেই চুৱেটাৰ গৰম কাপোৰ এইবোৰ উলিয়াবলগীয়াহে হৈছে। পিছে বলেশ্বৰ খুৰাই মাতি পঠিয়াইছিলে কেলে জানো? ইমান দেৰিলৈকে মানুহটো ওলোৱাহি নাই। আমনিহে লাগিছে বহি বহি আৰু। এই ঠাণ্ডা বতৰ দেখি চাগে বলেশ্বৰ খুৰাই ঘৰতে শুইহে আছে আৰু। কেলে মাতি পঠিয়াইছিলেনো চাগে? এই আমাক যে মাতি পঠিয়াইছিলে চাগে পাহৰিয়ে থাকিলে সেইজনে। তাকেহে ইমান দেৰি কৰিছে নহয়। পিছে নমল সেই বিহু মাৰিবি নাই এইবাৰ? এইবাৰ জেং বিহু মাৰিম দেই আমি কেইটা গোট খাই পেলাই। পইচা কিন্তু ভাগহে কৰিম আকৌ। সেই জেং বিহু মাৰিবলৈ দিব জানো? এইবাৰ ক্লাব আৰু নামঘৰে একেলগতে বিহু মাৰিম বুলি কৈছে। আমাক জেং বিহু মাৰিলে দিবহিয়ে আৰু। কণ্টিলো আৰু বলেশ্বৰ একলগ হৈ কি আলোচনা চলিছে ন? এই বিহুৰ আলোচনা চলিছে নেকি? এইবাৰ কিন্তু জেং বিহু নহ'ব দেই। আমি সমজুৱাকৈ নামঘৰ আৰু ক্লাব ঘৰে একেলগতে বিহু মাৰিম বুলি ভাবিছোঁ। এই হয় নেকি বলেশ্বৰ খুৰা? এইবাৰ তেতিয়া জেং বিহু মৰা নহ'ব আৰু। হেৰি নহয়, পিছে আমাক কিয় মাতি পঠিয়াইছিলে ন? কিবা দৰকাৰ আছিলে নেকি? এই বৰ বেছি ডাঙৰ দৰকাৰ নহয় পিছে। সেই আমাৰ ওচৰৰ যে চাৰিআলি ঢোলৰ বনোৱা দোকানখন যে, সেই তাতে পুতুল খোৱাৰ ঢোলটো সেই চোৱাবলৈ দি থোৱা আছিলে। তাকে বোলো লৈ আনোগৈ। এসপ্তাহমান হ'ল দিয়া। সেই অকলে যাবলৈও মন যোৱা নাই। সেই তোমালোক দুটাকে লৈ যাওঁ। বিহু পালেহিয়ে নহয়, আখৰাও কৰিব লাগে। সেইটো ভাবিয়ে তোমালোকক মাতিছিলোঁ ইয়ালৈকে। ঢোল আনিবলৈ যোৱা? মই বোলো আকৌ বেলেগ ঠাইলৈ কৰিবলৈ যাবলৈ মাতিছিলা নেকি? সেই ব'লা তেতিয়াহ'লে লৈ আনোগৈ ঢোলটোকে। এই ব'লা এইখিনি কথা পাতি দেৰি কৰি নাথাকোঁ। গোটেই দিনটা গৈ পেলাই সাউতকৈ ঢোলটো লৈ আনোগৈ। এই আহা তেতিয়া। হেৰি খুৰা, সেই ঢোল নিবলৈ পাই গ'লোহি দেই। এই ঢোলটো হ'ল কেনে বাৰু? সেই চিনি পাইছে নাই মোক পিছে? সেই এসপ্তাহমান হ'ল যে ঢোলটো দিয়া। সেই গামোচাখন মেৰিয়াই থৈছিলোঁ যে ঢোলটোৰ ওপৰত। পাইছোঁ। ডেকা ল'ৰা, সেই তোমাক কিয় চিনি নাপাম হে? সেই তুমি যে ঢোলটা দি থৈ গৈছিলা, কি পুতুল নে কি তেখেতৰ? সেই হৈ গ'ল, লৈ যাব পাৰিবা আজি। বা খুৰা চিনি পাইছে ন? সেই ঠিকে আছে, বনাই কৰি থৈ দিছে যদি। সেই আজি নিবলৈকে আহিলোঁ আমি আৰু। সেই পিছে সেই ওজা চাউনীত দিছে নাই? মই আকৌ ওজা চাউনীত দিলেহে বজাই ভাল পাওঁ। এই তুমি চিন্তা নকৰিবা হে ভাইটি, একেবাৰে টিপ টপকৈ বনাই দিছোঁ। তুমি একচুট বজাই চোৱা, তাৰপিছত ক'বা কেনেকুৱা হৈছে। সেই ঢোলটো ক'ত আছে? দিয়কচোন একচোন, মই বজাই চাওঁ কেনেকুৱা হৈছে। ভাইটিটো, সেই তুমি ঢোল বজাব জানা নেকি? এই জানা যদি ভাল কথা পিছে দেই। এই শিকিব লাগে ঢোলটো। এই অলপ জানো আৰু, বৰ বেছিকৈ নাজানো। দুটামান চেওঁহে জানো বাৰু পিছে। এইটো লোৱা, একেবাৰে গামোচা চামোচা লগাই একদম ঠিক কৰি থৈছোঁ। মাৰি এডালো লগতে দি দিছোঁ মই। হয় নেকি খুৰা? সেই ঠিক আছে, আমি গৈ থাকোঁ তেতিয়া ঘৰতে বজাই চামগৈ আৰু। হ'ব লৈ যোৱা, তুমি অলপো চিন্তা নকৰিবা। সেই ধুনীয়া চাউনি দি দিছোঁ। সেই কিবা বেয়া পালে আকৌ লৈ আনিবা, মই ঠিক কৰি দিম নহয়। বজাইছা খুৰা, মোৰ কিন্তু অকণমান বজাই চাবলৈহে মনটো আছিলে দেই। কণ্টিলো, সেই এতিয়া বাদ দে, এই ঘৰতে বজাবিগৈ। এনেও ধুনীয়াকৈ বনাই দিছোঁ বুলি কৈছে। সেই বতৰটো দেখিছ নাই কেনেকুৱা কৰিছে? বৰষুণ আহিব নেকি ঠিক নাই। সোনকালে ঘৰ পাবগৈ লাগিব আমি গৈ। তাকে বতৰটো বৰ কিবা কৰি আহিছে। সেই বৰষুণে দিব নেকি ঠিক নাই। খুৰা, সেই আমি গৈ থাকোঁ তেতিয়াহ'লে। সেই পইচা চইচাবোৰ দি থোৱা হৈ আছে নহয়, আৰু বেলেগটো আৰু একো নাই। আমি এতিয়া গৈ থাকোঁ ন? সেই যোৱা, বতৰটো বৰ এটা ভাল নহয়। সেই মোৰো বহুতকেইটা কাম আছে। সেই হিচাপ নিকাচবোৰ চব ঠিক ঠাকেই হৈছে, আগতে কৰিলোৱে নহয় আৰু। পিছে বেয়া পালে মানে আকৌ লৈ আনিবা দেই। ককা, সেই ময়ো ঢোল এটা কিনিম বুলি ভাবিছিলোঁ। সেই বৰ বেছি দামী নালাগে আৰু বৰ বেছি ডাঙৰো নালাগে। এই মই বজাব পৰা হ'লেই হ'ব আৰু। সেই বহুত দামীটো পাপাই কিনি নিদিয়ে মানে। সেই অলপ কমতি দামী এটা হ'লেও হ'ব। হয় নেকি ভাইটি? সেই তুমিও ঢোল এটা কিনিবা মানে? এই আহিবা আৰু, চাই চিতি ল'বা, ভাল ঢোল এটাকে চাই দিম বাৰু মই। এই দাদমনো কি আৰু, পিছত কিবা এটা মিলাম আৰু। হ'ব দিয়া, তুমি আহিবাচোন বাৰু, লৈ যাবা এটা ঢোল এটা। তেতিয়াহ'লে গৈ থাকোঁ খুৰা। যোৱা। অলপ ভোকো লাগিছে, পিছতহে কামত ধৰিম আৰু দেই। এতিয়া ভাতকেইটাহে খাওঁগৈ আৰু।